ভাবিছা চাগে পথাৰ বা ইমান ধুনীয়া সঁচাকৈ ঠাইটো বহুত ভাল লাগে আপোনালোকে হেল্ল' অসমবাসী ৰাইজ কি খবৰ আপোনালোকৰ নিশ্চয় ভালেই আৰু মোৰো ভাল এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভাৰ্লিনাছ ব্লগ পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম আৰু এতিয়া হৈছে মৰ্ণিং নহয় আচলতে 10টা বাজিব হ'লহি আৰু আজি মানে আমাৰ গাঁৱত আগৰ দৰে যোৱা বছৰৰ দৰে তিৱা পিছু পালন কৰা হ'ব আৰু আপোনালোকক যোৱা বছৰ যিহেতু মই ভ্লগ নবনাওঁৱে সেইটো কাৰণে কোনো মানে ভিডিঅ' চিডিঅ' দিয়া নাই আৰু আপোনালোকে দেখাও নাই এবাৰ ভাবিছোঁ আপোনালোকক দেখাওঁ আৰু আজি কি কৰোঁ ক'ত যাওঁ আপোনালোকক দেখাই থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু চাই গৈ থাকিব আৰু সকলোকে মাঘ বিহুৰ বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এইফালে আমাৰ ভতিজা আমি আজি নাচিম ন আজি তিৱা নাচিম আমি তিৱা পিছু যিহেতু আমাৰ গাঁৱত নাচিম আপোনালোকে চাব আপোনালোককো দেখাম আপোনালোকে উপভোগ কৰক আৰু তাকে ভিডিঅ'টো শেষলৈ চাই গৈ থাকক তেন্তে স্কিপ নকৰাকৈ ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ হেই গাইজ এতিয়া মই একদম ৰেডি হৈ আহিলোঁ গা পা ধুই এতিয়া আমি বৰ্তমান যাম তেতেলীয়াত আৰু চাই থাকক ভিডিঅ'টো স্কিপ মই মানে তেতেলীয়া বস্তু এটা আনিব যাম তাকে বোলো আপোনালোকো দেখাওঁ আৰু কেনেকৈ যাওঁ ক'ত যাওঁ কি কৰোঁ চাই গৈ থাকক আৰু এইফালে আমাৰ কুইন বাইদেউ পূৰা ৰেডি হৈ গ'ল আমি এতিয়া যাওঁ আৰু ন নে কি কোৱা এই আমাৰ দাদাকেইটা আহি ৰৈ আছে আমাক ৰৈ এলাহ লাগি গ'ল বোলে বেচেৰা আৰু কেইটা ক'ত গ'ল এইকেইটা আৰু এই দাদা এটা এইটো তুমি কিবা ক'বা নেকি এই কোৱা না প্লিজ গজব বেজতি ইয়াৰ আৰু তুমি কিবা ক'বা ই পলাইছে কেমেৰা পলাই এই আমাৰ ৰোহিত হাই গজব বেজাই মই একো মেকআপ কৰা নাই দেই এইটো মোবাইলৰ কামাল আৰু গাইজ এতিয়া আমি আহি পালোঁ বাংঠাই গাঁও ৰৈ আছোঁ আমি এনেকৈ আমাৰ শ্যামলৈ গৈছে মানুহ ঘৰত দোকানলৈ গৈছে কিবা এটা আনিব গৈছে আৰু কিবা যি বস্তু আহিছোঁ সেইটো বস্তু আনিব গৈছে আৰু তাকে চাই গৈ থাকক ভিডিঅ'টো আমি আজি নাচিম ন আৰু গাইজ তিৱা পিছু মানে আপোনালোকে বুজিব মানে তিৱা পিছু মানে হ'ল বিহু আচলতে তিৱা বিহু আৰু আমাৰ কাৰণে মানে এনেকৈ পালন কৰা 3 বছৰ হ'ল আজি এইবাৰ সৈতে পালন কৰা আৰু এইবাৰ চাগে ইমান ভালকৈ নাই আৰু ইমান ভালকৈ পাতা নাই তথাপিও থুলমূলকৈ অলপ পাতি থ'ব আৰু আপোনালোকে চাই গৈ থাকক দেখাম আৰু যি বাৰু ন সেই গাইজ মানে আমি এতিয়া বাংঠা গাঁৱতে আছোঁ তাতে আছোঁ আৰু মানে পাগলৰ দৰে ঠাইখিনি চাই আছোঁ এনেকৈ আহি পোৱা নাই তাকে ঠাইখিনি চাই আছোঁ আৰু শ্যামল গ'ল সিফালে মানুহ এজনৰ লগত এইটো বস্তু বিচাৰি বা ইমান ধুনীয়া সঁচাকৈ ঠাইটো বহুত ভাল লাগে আপোনালোকে চাই গৈ থাকক আৰু আমি 3টা আছোঁ আৰু কুইন আৰু এইফালে আমাৰ সমীৰণ ভতিজা আৰু মই তাকে আৰু মই চচমিচ হৈ আছোঁ এনেই আৰু পুখুৰী ভাল লাগিছে এইখন নদী বাংঠাই গাঁৱৰ নদী নেকি এইখন ভাল এইখন নদীৰ পাৰে নদীৰ ওচৰত গৈ আছোঁ নাম ভালকৈ নাম ভালকৈ মা মই আচলতে ভিডিঅ' আৰু ৰিলচ বনাই সিহঁতক পাগল কৰিলোঁ একদম বেটি খাৰাপ হৈ গৈছে সিহঁতক মানে ৰিলচ বনোৱা এটা পাৰফেক্ট নহয় সেইটো কাৰণেতো বনাই দে ক'ব লাগিব ন কেনেকুৱা লাগিলে আপোনাৰ ফিলিংছ মোক ৰিলচ বনাই দি কেমেৰামেন বনাই দিব পূৰা ৰিলচ বনাই গজব বেজতি মই এনেই বেজতি খাই থাকোঁ বাৰু আৰু এতিয়া মোৰ ৰৈ ইমানে এলাহ লাগি গৈছে এতিয়া কমচে কম এঘণ্টামান হৈ গ'ল আৰু আমাৰ সেইফালে প্ৰগ্ৰামো আৰম্ভ হ'ব 2টা বজাত গালি শুনিম চাগে ন তেতিয়া নিচিনা গালি শুনিম ন কেইটা বজাত গৈ ঠিক নাই এই গাইজ এতিয়া আমি ঘগুৱাৰ পৰা একে উজাৰি পালোহি মানে ঘৰ পালোহি আৰু ঘগুৱাত যোৱা আছিলে জানো ঘগুৱা নে কি আছিলে
কি আছিলে হা কি আছিল ন পইচা কামিব দেই তাকেই আৰু অলপ পিছত আমি ৰেডি হ'ম আৰু তিৱা ড্ৰেছ পিন্ধি লৈ পূৰা সাজু হৈ ডাইৰেক্ট পথাৰত যাম পথাৰতে যাম মানে পথাৰতে মানে নাচিম আৰু তাকেই আপোনালোকে চাই কথা ময়ো অলপ ৰেষ্ট লৈ লওঁ আকৌ লগ পাইছোঁ আপোনালোকক সেই গাইজ এতিয়া আপোনাৰ তিৱা ড্ৰেছ পিন্ধি পূৰা ৰেডি হৈ লওঁ তেন্তে আপোনালোকে চাই কথা আৰু আমাক এতিয়া বিফৰ চাই লওক তাৰপিছত আফটাৰ আপোনালোকক লগ পাইছোঁ আমাৰ দুজনী hey guys ঐ তই আহিলে যে আহি গ'ল আমাৰ একবাৰ ৰেডি হৈ গ'ল আমাৰ গ্ৰুপটো এয়া এই কিবা এতিয়া আমি তালৈ যাম আৰু আপোনালোকে চাই গৈ থাকক ন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব একেবাৰে আমাৰ গ্ৰুপৰ পাৰ্টিটো এতিয়া গৈ আছোঁ আমাৰ পথাৰলৈ নাচিবলৈ আৰু আপোনালোকে চাই গৈ থাকক পথাৰ বুলি ক'ব লাগে অঁ ভাবিছে চাগে পথাৰ সেই পথাৰ অঁ পথাৰতে পতা হয় আচলতে বিহু তিৱা পিছোঁ যেতিয়া পথাৰতে পাতিব ন তাকে চাই গৈ আহি পালোঁ আমি বৰ্তমান মানুহ ইমান নাই কাৰণ গাঁৱৰ মানুহে ন ইমান ডাঙৰকৈ পতা নাই আগৰ দৰে মানে নৰ্মেলকৈ পাতি থৈছে আৰু আগতে বেছি ভাল হৈছিলে যোৱা বছৰ কিন্তু এইবছৰ এয়া নৰ্মেলকৈ আৰু গাঁৱৰ মানুহে আছে এয়া আহি পালোঁ এয়া টিকিলা খোৱা নাচি আছে কাৰণেহে হয় পালে লিউ হয় প্লাছে আঘোণ মাছে খোৱা পালে একবাৰ নাচি কৰি আহিলোঁ আৰু আপোনালোকৰ ভিডিঅ'টো দিম আপোনালোকে চাব আৰু বেছি নাই কেনেকুৱা লাগিছে ক'ব একদম গৰু চুৰ নিচিনা লাগিছে একদম অঁ গৰু চুৰ নিচিনা লাগিছে আমাৰ গাত গৰু চুৰ আহিছে এজনী আছিলে এয়া আমাৰ পেহৈ আছে নাচি আছে এজনী টিকলি ক'ৰ টিকলি এজনী টিকলা নে টিকলি জানো ল'ৰা নে ছোৱালী ইমান ভালকৈ নাজানো Hai, tikla. Tikla. গান গাই আছে আমি ৰৈ নাথাকোঁ যিহেতু আমাক ঠাণ্ডা লাগিছে ড্ৰেছ চেঞ্জ কৰোঁ ড্ৰেছ চেঞ্জ কৰাৰ পিছতো যদি হৈ থাকে তথাপি তাৰমানে ড্ৰেছ চেঞ্জ কৰি আহিম আৰু আমাৰ টিকিলোঁ ইহঁতেও নাছিলে আপোনালোকক ভিডিঅ'টো দিম ভিডিঅ'টো মই আচলতে কৰা নাই বহুত দেৰিকৈ আহিছোঁ যিহেতু ইহঁতক ডান্স চাবই নাপালোঁ তাকে আৰু ইহঁতক মই শিকাইছোঁ আৰু এই ভণ্টিহঁতকো মই শিকাইছিলোঁ এই টাউলিংটো আৰু ইহঁতক শিকাইছিলোঁ তাকে টিকিলোঁ হাই বাই বাই এই বাহিৰত আহি আছে ড্ৰেছ চেঞ্জ Hey guys, বৰ্তমান এতিয়া মই ঘৰ আহি পাই গ'লোঁ আৰু এতিয়া ড্ৰেছ চেঞ্জ কৰোঁ আৰু লিপষ্টিক বেছিয়ে কৰা হৈছে সঁচাকৈ নাই কেমেৰাত বেছি উজ্জ্বল লাগিছে মানে বা যি কি নহওক ভিডিঅ'টো চাই চাগে আপোনালোকে ভালে পালে বেয়া পালেও কমেণ্ট এটা কৰিব ভাল পালেও নিজৰ বুলি কমেণ্ট এটা কৰি দিব আৰু আজি ভিডিঅ'টো ইমানে যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব তেন্তে আজিলৈ ইমানে আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ বাই